আমাৰ অমৰপুৰ শদিয়া সাব ডিভিজনৰ অন্তৰ্গত থকা অমৰপুৰ এৰিয়া অমৰপুৰ জিপি আমাৰ এতিয়া দুৰ্ভাগ্যজনক অৱস্থা। এয়া চাওক, অসম চৰকাৰ তথা ভাৰত চৰকাৰে চাওক, আমি এতিয়া উপায়হীন, অমৰপুৰবাসী ৰাইজে উপায়হীন। কিয়নো এতিয়া এয়া আমাৰ মইনাপৰা বাঁছবাৰী এৰিয়াটো গৰাখহাই ধ্বংস কৰি লৈ গৈছে। আমি এতিয়া উপায়হীনত কাৰো ওচৰত কাকতি মিনতি কৰিবলৈ উপায় নাপায় অসম চৰকাৰ তথা ভাৰত চৰকাৰক কাকতি কৰিছোঁ যে আমি এতিয়া এনেকুৱা এটা অৱস্থাত আহিছোঁ যে এনেকুৱা এটা গৰাখহাই লৈ গৈছে যে আমাৰ এই বাঁছবাৰীৰ ওপৰত থকা মইনাপৰাৰ যিটো খেতি মাটি, সেই খেতি মাটিটো খহাই কিনি যিটো জেগা নেকি তালাব বিল বুলি কয়, এই তালাব বিল জেগাটোত যেতিয়া দ ছাইডত পানী পাই গ'ল, গৰাখহাই যেতিয়া জেগাটোত পাই গ'ল, তেতিয়া আমাৰ এনেকুৱা এটা নদীৰ কাণ্ডই দেখা দিছে যে অমৰপুৰবাসী নামনি ৰাইজক এনেকুৱা এটা বিপদত পেলাই দিব, য'ত নেকি দৌৰি দৌৰি কোনো জেগাত এটা স্থান পাব নোৱাৰা অৱস্থাত হ'বগৈ, এনেকুৱা এটা অৱস্থা হৈ গৈছে। গতিকে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰ লগতে PNRD আমাৰ কৰ্মচাৰীসকলক আমি অনুৰোধ জনাইছোঁ যে সেই অৱস্থাৰ পৰা ৰাইজক কেনেকৈ বচাব লাগে। বচাবৰ কাৰণে মই অমৰপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য শ্ৰী দেৱৰাম দলে অনুৰোধ কৰিছোঁ যে আমাৰ এই অৱস্থাৰ পৰা আমাক কেনেকৈ বচাব লাগে, আপোনালোকে ব্যৱস্থা এটা কৰি দিলে ভাল হ'ব। তাৰ কাৰণে মই আপোনালোকক কাকো মিনতি কৰিছোঁ যে আমি এই অৱস্থাত যেনেকৈ এতিয়া আছোঁ, যদিহে পানী আকৌ এবাৰ বৰষুণ দি পানী যদি আকৌ অকণমান বাঢ়ি যায়, তেতিয়াহ'লে আমাৰ নামনি অমৰপুৰটো ধ্বংস হ'ব। ধ্বংস হোৱাৰ হেতুকে আমি এতিয়া স্থানবিহীন হ'ব। স্থানবিহীন হোৱা ৰাইজৰ উপকাৰৰ কাৰণে, স্থানবিহীন ৰাইজৰ স্থান পাবৰ কাৰণে আজি আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক অনুৰোধ কৰিছোঁ যে সেইখিনি বিকল্প ব্যৱস্থা কৰিবৰ কাৰণে এতিয়া আমি আপোনালোকৰ ওচৰত কাকো মিনতি কৰিছোঁ। গতিকে সেই কাকো মিনতিটোৰ ওপৰত ভিত্তি কৰি কিনে আপোনালোকে আমাৰ বিকল্প ব্যৱস্থাটো সহায় কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।